ভাইটি ক'ত যোৱা? মই য'ত যাওঁ তোক কেলে? তই কোন মোক সুধিবলে? কোন তই? মই ককা হয়। তই ককা হয়, আইতা হয়, চাচা হয়, চাচি হয়, মই কি কৰিম? তই মোক কেলে সুধিছ বেয়া? মোক যাবলৈ দে, মোৰ কাম আছে। আঁতৰ গাড়ীৰ পৰা আঁতৰ, খুন্দা মাৰি দিম মই কি বুঢ়া সেইটো বয়সতে। তুমি মোক কথাটো শুনাচোন, মোৰ তোমাৰ ওচৰত কাম এটা আছে। কি কাম বুঢ়া? সোনকালে কৰ, মোৰ যাব আছে, মোৰ বহুত কাম আছে। এই নহয় মানে ভাইটি, তোমাৰ ওচৰত চাদা হ'ব নি? চাদা ককা আপুনি গাড়ী ৰখাই মোক চাদা খাবলৈ কৈছে? আপোনাৰ অকণমান লাজ লগা নাই নে? ভাইটি তাতনো কি লাজৰ কথা ন? মই চাদা কাৰণে খুজিছো, মানে মোৰ ওচৰত চোন আছে, সেইকাৰণে মই চাদা পোৱা নাই বিচাৰি। কাৰ পৰা সুধো দেখিলো তুমি আহিছে কাৰণে মই তোমাকে সুধিলো চাদা আছে নি বুলি। চাৰ ককা, আপুনি যদি মোৰ বয়সৰ সমান হোৱাহেঁতেন আপোনাক মই এতিয়াই ঘুচিয়াই নাখাব ফালি দিলেন। আপোনাৰ মই বয়সত চাইহে মই আপুনি একো কোৱা নাই, কিন্তু আপুনি যাওক এতিয়া মোৰ ওচৰৰ পৰা। তুমি এটা কথা কোৱাচোন, তুমি ইমান ডাঙৰ 15-20 লাখ টকা তুমি গাড়ীখন লৈ আহিছা, আৰু তোমাৰ ওচৰত চাদা অকণ নাই নে বাৰু? ভগৱান, ৰাতিপুৱাই গাৰ্লফ্ৰেণ্ড লগ কৰোঁতে কাৰ মুখখন চাই আহিলো? এইটো মই ৰাস্তাত দেখা পালো। ভগৱান, এইটো অঁতৰাই দে এইখিনিৰ পৰা। কোৱা ভাইটি কোৱা, কি হ'ল তোমাৰ? মই ভগৱানক কৈছো, তোক কোৱা নাই বুঢ়া, তোক কোৱা নাই। মোৰ নামটো ভগৱান দাস। হে প্ৰভু, মই তোৰ ভগৱান মানে আপোনাক কোৱা নাই, মই কৈছো সেই ওপৰত থাকে যে ভগৱান, মই তেখেতক কৈছো, তেখেতক। সেই ওপৰত যদি ভগৱানে যদি তোমাৰ কথা যদি শুনি যদি চাই যদি ভাবিছে ভগৱানে মই কেনেকুৱা মানুহ মই আৱিষ্কাৰ কৰি দিছিলো পৃথিৱীত গৈ পেলাই কি কৰি আছেগে। চাওক ককা, মোৰ ওচৰত চাদা ফাদা একো নাই, চাদা আছে না চোন আছে। আপুনি মোক যাবলৈ দিয়ক, আপুনি মোৰ ৰাস্তাটো এৰি দিয়ক। আৰে ভাইটি, মই কি তোমাক ধৰি ৰাখিছো নি? তুমি যদি যাব পাৰা না, কিন্তু মোক চাদাখন দিছ না। মানে আপুনি মোৰ পৰা চাদা খাবই ন? খাম দিয়া, চাদা দিয়া। আপুনি এটা কাম কৰক, আপুনি এইখিনি থাকক, মই ঘৰৰ পৰা গৈ দেউতাৰ পৰা মই চাদা আৰু চূণ লৈ আহিমগে, চাদাও আনিম চূণো আনিম। আপুনি এইখিনি ৰৈ থাকক, মই তৎক্ষণাত যাম আৰু পটককে যাম আৰু পটককে আহিম। দেউতাক তুমি কি বুলি কবা? মই দেউতাক কি বুলি কওঁ আপোনাক কেলে? মুঠতে আপুনি চাদা খাবহে লাগে ন, আপুনি চাদা পাবহে লাগে, মই লৈ আহিম আপোনালৈ চাদা। তই বুঢ়া নিহিলিবি কিন্তু দেই, তই এইখিনি থাক দেই বুঢ়া। তুমি যে মোক তই কৈ আছা, তোমাক কি মা বাপেকে তোমাক কি একো নিশিকালে নি? ডাঙৰ মানুহ কি বুলি ক'ব লাগে? আপুনি এটা কাম কৰক, আপুনি মোৰ লগত গাড়ীতে বহক, আপুনি আমাৰ ঘৰলৈ বলক, দেউতা মাৰ লগত কথা পাতিব। এই ডাঙৰ মানুহ কেনেকে কথা পাতে, কেনেকে কি কৰে, ৰাস্তাত ৰখাই চাদা কেনেকে খোজে, কিমান দেৰি টাইম পাছ কৰিব লাগে, আপুনি মোৰ লগত গাড়ীতে বহক। তাকেতো মই কিন্তু গাড়ী ভৰি বহাই নাই, কিন্তু দেই গাড়ী কিন্তু তুমি অলপ লাহে চলাব দে, মোক কিন্তু বেছি জোৰে গ'লে ভয় লাগে। আপুনি ইফালে মোক কৈ বহিলে যে? নাই মই প্ৰাকৃতিক সৌন্দৰ্য একদম উপভোগ কৰি যাম। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিহে যায়। তোক নি আমাৰ ঘৰৰ কুকুৰটাক লগাই দিমগৈ ৰ। আমাৰ ভলেতো টিকাৰ মাংস গোটেই একদম খান্দি উলিয়াব ৰ। ভাইটি আমাৰ পৰুৱাই পলে নেকি? আমি ঘৰ গৈ পোৱাই নাই যে। নাই ককা, আমাৰ হাতী পৰুৱাই একোৱেই পোৱা নাই। আমাৰ ঘৰ মাত্ৰ 920 কিলোমিটাৰ আছে।